আমাৰ সমাজখনত আমি বহু ধৰণৰ মানুহ আছোঁ যাৰ নিজাকৈ জীয়াই থকাৰ অধিকাৰ আছে, যি নিজাকৈ নিজৰ ধৰণেৰে জীয়াই থাকি ভাল পায়। আমি ভাল মানুহ হৈ, মই কমাৰ ভিতৰত কৈছোঁ ভাল মানুহটো, ভাল মানুহ হৈ জীয়াই থাকিব লাগে। অন্যৰ সফলতাত কোনো ধৰণৰ হিংসা প্ৰকাশ কৰিব নালাগে। আমি সকলোৱে সফল হোৱাটো বিচাৰিব পৰা গুণ এটা নিজৰ মাজত অন্তৰ্নিহিত কৰি ৰাখিব পাৰিব লাগে। আমি সমাজত বাস কৰা প্ৰতিগৰাকী ব্যক্তিৰেই সমান অধিকাৰ আছে সমাজত নিজৰ ধৰণেৰে নিজৰ জীৱন ধাৰণ শৈলীটো জীয়াই ৰখাৰ। আমাৰ সকলোৰে নিজস্বতা আছে, আমাৰ সকলোৰে যি ধৰণে আমি জীয়াই থাকিব বিচাৰোঁ সেই ধৰণে জীয়াই থকাৰ অধিকাৰ আছে। ঠিক তেনেদৰে মানুহ হিচাপে তৃতীয় লিংগৰ মানুহখিনিৰো তেওঁলোকৰ ধৰণেৰে তেওঁলোকে যিদৰে জীয়াই থাকিব বিচাৰে সেইদৰে জীয়াই থকাৰ অধিকাৰ আছে। তাত আমি হস্তক্ষেপ কৰাটো অনুচিত বা তেওঁলোকক উপলুঙা কৰাটো অনুচিত। তেওঁলোকক আমি মানুহ হিচাপে ভাবিব লাগে। এইটো কথা মই প্ৰায়ে কওঁ, য'তেই সুবিধা পাওঁ, ল'ৰা ছোৱালী বুলি নহয়, পুৰুষ মহিলা বুলি নহয়, আমি সদায় মানুহক মানুহ হিচাপে গণ্য কৰা উচিত। আৰু ঠিক তেনেকুৱাকৈয়ে তৃতীয় লিংগৰ মানুহখিনিকো আমি মানুহ হিচাপে গণ্য কৰা উচিত। যা হওক, তেওঁলোকৰ প্ৰতি মোৰ এটা আকৰ্ষণ আছে, এটা সন্মান আছে তেওঁলোকৰ প্ৰতি, আৰু সেইবাবেই মই এই কবিতাটো লিখিছোঁ। কবিতাৰ শিৰোনাম তৃতীয় লিংগ। কি ভাবে আপুনি, হৃদয়হীন জানো তৃতীয় লিংগৰ প্ৰাণী? চাপৰি মাৰি পইচা গোটোৱা তাইজনীৰ চকুত চকু পৰি সেইদিনা ৰৈ গৈছিল মোৰ দুই ভৰি। তাই গৈয়ে আছিল তেতিয়াও। কিয় নিলিখে কবিবোৰে তাইৰ কাজল সনা দুচকুৰ আঁৰৰ পাৰ ভঙা নৈখনৰ কথা? কিয় নিলিখে কবিবোৰে আজৰি আনিম তোমাৰ বুকুৰ জোন সুগন্ধা? কিয় নিলিখে কবিবোৰে শ্লিভলেছ নিপিন্ধিবা না আৰু ওঠত ইমান ৰঙা না, ইমান ৰঙীন হৈ নাহিবা, বেইমান কলিজাক সাৰ পাই গ'লে পাহৰি যাবা এই পৃথিৱীৰ ঠিকনা? কিয় নিলিখে? আৰু মোক এই প্ৰশ্নৰেই উত্তৰ লাগে, মনত ৰাখিব, আৰু মোক এই প্ৰশ্নৰেই উত্তৰ লাগে।